কেতিয়াবা সেইটোকে কয় আৰু পিছত নকয় আৰু তেতিয়া গালিও দিওঁ মই আপোনালোকে এবাৰ কিয় খালে মই 2 মাহ সময়ত আকৌ এবাৰ খাব কৈছিলোঁ নহয় সেইবিলাক কওঁ আৰু তেনেকৈ তো যি কি নহওক সেইতিয়া পেলুৰ ঔষধ খোৱাৰ কাৰণে কি হৈছে গাত গুটি নাইকিয়া হৈছে গাহৰিবিলাকৰ আৰু গাহৰি গাত গুটিটো ক'ৰ পৰা আহে গাহৰি যেতিয়া চৰি মেলি ফুৰে তেতিয়া কুকুৰৰ গু যদি খাইছে কিবা কুকুৰৰ গু সংক্ৰমণ হোৱা যদি জেগাত চৰিছে তেতিয়াহ'লে তাৰ গাত গুটি হৈছে সেইটো সংক্ৰমণ কুকুৰ সোমাই আছে মাজত এই মেলি দিয়া গাহৰি এতিয়া আজিকালি কি হৈছে আজিকালি মানে ভালকৈ ফাৰ্ম কৰিব লৈছে মানুহবিলাকে তো সেইটো এটা কাৰণ যে গাহৰি তাত গুটি নোহোৱা এতিয়া গাহৰি গুটি সেইটো সদায় মন কৰিব গাহৰিৰ কাৰণে সদায় বইল কৰি খাব লাগে প্ৰথম মাংসটো আনি বইল কৰিব লাগে তেতিয়া বীজাণু ভাইৰাছ যি আছে নাইকিয়া হ'ব তাৰপিছত আপুনি পানীখিনি ধুনীয়াকৈ ধুই মেলি মাংসখিনি ধুই ল'ব ব্লাঞ্চ কৰা বুলি কয় উতলা গৰম পানীত জাষ্ট ফৰ 5 মিনিট মাংসৰ পেকেটটো আনি চিধা উতলা গৰম পানীত খুলি দিয়ক পেকেটটো জুইত ভৰাই দিয়ক নহ'লে কি হ'ব গাহৰি যদি খাইছে ঘৰত যদি গাহৰি ফাৰ্ম আছে বেমাৰ সংক্ৰমণ হোৱাৰ কিন্তু সম্ভাৱনাটো খুব হাই এতিয়া বহুতে মানে গাহৰি নোখোৱা হৈ যায় ভুল গাহৰি নোখোৱা নহ'ব কাৰণ গাহৰি নাখালে আপোনাৰ গাহৰিকেইটা কোনে খাব হয় নাই গাহৰিটো খাব লাগিব এতিয়া মোৰ ঘৰত গাহৰি পুহিছোঁ বুলি যদি গাহৰি নাখায় প্ৰত্যেকৰ ঘৰতে গাহৰি আছে এতিয়া চবেই যদি গাহৰি খোৱা বন্ধ কৰি দিয়ে তেতিয়া মাৰ্কেটখন কেনেকৈ চলিব আপুনি গাহৰিটো কাক দিব তেতিয়া